5 ইয়াৰ্ছত অসমত যি ডেভেলপ হৈছে আপোনালোকৰ কি লাগিছে বিজেপিয়ে কৰিছে নে হিমন্ত বিশ্ব শৰ্মাই কৰিছে 2001ৰ পৰা এতিয়ালৈকে তেওঁ ইলেকশ্যন হাৰাই নাই এইবাৰ ইলেকশ্যনত অসমৰ কাৰেণ্ট CM হিমন্ত বিশ্ব শৰ্মা হাৰিব নেকি অসম বিধানসভাত টোটেল 126টা সিট আছে আৰু চৰকাৰ গঠন কৰিবলৈ 64টা সিট লাগে তেওঁ যদি নিৰ্দলীয় প্ৰাৰ্থী হৈ নিজৰ পাৰ্টি বনাই যদি ইলেকশ্যন খেলিলেহেঁতেন তেতিয়াহ'লে অসমৰ CM তেওঁৱে হ'লহেঁতেন তাৰ ৰিজন বহুত কেইটা আছে মেইন 5টা ৰিজন মই আপোনাক কৈ আছো ষ্ট্ৰং কমিউনিকেশ্যন পলিটিকেল ষ্ট্ৰেটেজি মাছ কণ্টেক্ট consistent election wins powerful public image congress jimana jor na lagao kya hardly they will get the seat of 28 to 30 seats they will get it others baki seat belege pai jabo অসমত 2026 ইলেকশ্যনত কোনে জিকিব 2026 ৰ অসম ইলেকশ্যনৰ ৰিজাল্ট কৈ আছো as per the survey data বিজেপি তাতে টোটেল 80 to 83 টা সিট আহিব নট অনলি বিজেপি এণ্ড এলায়েন্স সো জিকিব হিমন্ত বিশ্ব শৰ্মা দ্যাট ইজ শিওৰ আই ডোন্ট নো তো বিজেপি কলে জয়েন কৰিছে মেবি তেওঁ পইচা নাই ইলেকশ্যন খেলিবলৈ তো গাইস মোৰ কাম কোৱেশ্চন কৰা মই তো কোৱেশ্চনে কৰিম সো নেক্সট ইয়াৰ আকৌ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱেশ্চন কৰিব ৰেডি হৈ আছো কোৱেশ্চনৰ ওপৰত কোৱেশ্চন কৰিম ভিডিঅ'ৰ ওপৰত ভিডিঅ' বনাও আপোনালোকৰ যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ